গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া ৰাতিপুৱা গা পা ধুই আহিলোঁ, মোৰ গা ধুই আহিছোঁ আচলতে। আৰু মই মানে মাৰ ঘৰত আছোঁহি। কালি ভিডিঅ' শ্বুট কৰিলোঁ আৰু কেনেবাকৈ নাজানো ডিলিট হৈ গ'ল ভিডিঅ'কেইটা। আৰু এতিয়া মই যাম পাকঘৰলৈ, মায়ে ভাত ৰান্ধি আছে, অকণমান মাক সহায় কৰি দিম। আৰু খুব বেয়া লাগিছে কালি যে ডিলিট হৈ গ'ল ভিডিঅ'টো। তো ভাবিলোঁ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ। আজি বাহিৰত বৰষুণ দিছিলে আৰু জানিয়ে ধুমুহাই কি গতি কৰিলে। এতিয়া বাহিৰত পুৰা বতাহ মাৰি আছে, তথাপিও বাহিৰৰ অকণমান আপোনালোকক দৃশ্যটো দেখাইছোঁ। ফ্ৰেণ্ডছ, মই এতিয়া আহিছোঁ পাকঘৰলৈ আৰু মই মাছ ফ্ৰাই কৰিবলৈ আহিছোঁ। সৰু মাছ আৰু ডাঙৰ মাছ, এয়া একেবাৰে ঘৰৰ মাছ হয়। ইফালে মায়ে বাকীখিনি বনালেই, ভাত বনালে আৰু বেলেগ চব্জি বনাইছে মায়ে। মই কেৱল মাছটো ফ্ৰাই কৰিছোঁ, কিয়নো মই ফ্ৰাই মাছ খাই ভাল পাওঁ, সেইবাবেই। আৰু ইফালে মই কেৰেলা বনাবলৈ লৈছোঁ। কেৰেলাখিনি মই প্ৰথমতে নিমখ অকণমান দি পেলাই বইল কৰি লৈছোঁ আৰু ভিতৰৰ গুটিখিনি উলিয়াই লৈছোঁ। এতিয়া আপুনি যিকোনো ভালপোৱা চব্জি এড কৰিব পাৰে ইয়াৰ লগত। মই কণবিলাহী আৰু আলু দি পেলাই বনাইছোঁ, বেলেগ একো দিয়া নাই। আপোনালোকে যি মন যায় আপোনালোকে ইয়াৰ লগত ল'ব পাৰে। মই এয়া আলু আৰু কণবিলাহীৰ চব্জিকণ বনাই আছোঁ। আৰু যেতিয়া আপোনাৰ এই চব্জিকণ ৰেডি হৈ যাব, তেতিয়া কেৰেলাৰ ভিতৰত এই চব্জিখিনি ভৰাই দিব। যিসকলে কেৰেলা খাই বেয়া পায়, কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাবচোন, বৰ ভাল লাগে। আৰু ইয়াৰ পিছত কেৰেলাখিনি আকৌ তেলত ফ্ৰাই কৰিব লাগে। মই এনেকৈ নকৰিলেও হ'ব, কিয়নো কেৰেলাখিনি মই অলৰেডি বইল কৰি লৈছোঁ আৰু চব্জিখিনিও সিজি আছে, গতিকে বেছি টাইমলৈকে নালাগে। অকণমান সময় আপোনালোকে ফ্ৰাই কৰাৰ পাছতে খাব পাৰে। কেতিয়াবা এইদৰে বনাই চাবচোন, মোৰ খাই হ'লে খুব ভাল লাগে। আৰু এইফালে মাছটো এয়া হ'লেই। আৰু বাকী এফালে দেখিছে মায়ে এয়া জাতিলাও আৰু আলু দি মাছৰ জোলকণ বনাইছে। মই খাই পেলাই বিৰাট ভাল পাওঁ, বেছিকৈ চব্জি মছলা দিয়া নাই, পিঁয়াজ আদা নহৰু দি পেলাই চব্জিকণ বনাইছে। আৰু মাৰ হাতৰ সঁচাকৈ সোৱাদেই বেলেগ, নহয়নে? আৰু এতিয়া আমি ভাত খাই লওঁ আৰু ইয়াৰ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ। মাৰিছে কি? বৰষুণ কোৱাচোন বাৰু। বৰষুণ কোৱা, বৰষুণ আজি যাবাগে নে? হা? এই পৰে নিবলৈ ক'ত থাকিবা? এতিয়া অকণমান বাহিৰলৈ ওলাই আহিছোঁ, বৰষুণো কমিলে। আৰু কণমানিজনী অকণমান বাহিৰতে খেলিবলৈ পালে ভাল পায়। আৰু এয়া চাওকচোন, দেউতাই বৰ মৰমত ৰুই থোৱা আগফালে এয়া নাৰ্জী ফুল কেইজোপা, আৰু লগতে এইবাৰ কপৌ ফুলো আছে, কিন্তু একেবাৰে সেমেকা সেমেকা হৈ আছে। বৰষুণত তিতিও আছে, যিদৰে এবাৰ ৰঙালীও একেবাৰে সেমেকা। আৰু এয়া তাই ফুলবোৰৰ লগতে খেলি আছে। আৰু আগফালে আহি পেলাই খুব ভাল লাগে। দেউতাই খুব মৰমত, আগতে দেউতাই খুব ডালিয়া ৰুইছিলে, বহুত ফুল আছিলে আমাৰ ঘৰত, কিন্তু সেইখিনি এতিয়া নাই। তথাপিও এবাৰ নাৰ্জী লগাইছে। খুব ভাল পায় এইবোৰ ফুল ৰুই, ভাল পায়, থাকি ভাল পায় দেউতাই। দেখুৱাম আপোনালোকক দেউতাৰ মৰমৰ শাকনি বাৰীখনো। আৰু এয়া চাওঁ আগফালে ফুল, কণমানিজনীয়ে ফুলৰ লগতে খেলি আছে, পখিলাৰ লগত খেলিছে।
এইফালে আছে আমাৰ দেউতাৰ মৰমৰ শাকনি বাৰীখন। এয়া চাওক, দেউতাই মানে কিবা এটা কৰিয়ে থাকে, যদিও ইমান বেছি ঠাই নাই। জাতিলাও, এয়া চাওক জাতিলাও, আৰু এইজোপা আম, বিলাতী আম। এইবাৰ লাগিছে আম, বহুত লাগিছে। ইমান মিঠা নহয় খাবলৈ, বহুত মিঠা দেই এইজোপা বিলাতী আমজোপা। আৰু এইজোপা চাওকচোন জ্যেষ্ঠ মধু। আমি আগতে পাতবোৰ খুব খাওঁ জ্যেষ্ঠ মধুৰ। এইজোপা দেউতাই মোক কৈ আছে তই এজোপা ঘৰত গৈ পেলাই ৰুবিগে বুলি। আৰু এইজোপা হৈছে মধুৰি। পাতবোৰ গুলপীয়া গুলপীয়া, মধুৰিটোও গুলপীয়াই হয়। আৰু মোৰ আজিকালি মানে আগতে ইমান নাচাওঁ, কিন্তু এতিয়া মানে সোমাওঁ মানে এবাৰ বাৰীখনত। এতিয়া খুব মৰমেৰে ৰাখিছে বাৰীখন, সেইটো কাৰণে মোৰ খুব ভাল লাগে। আহোঁ আৰু এইবোৰ কল লাগি আছে, এইখিনি কল। আৰু এইটো হৈছে আমাৰ পুখুৰীটো। মানুহো নাই, ভাইটিও নাথাকে, দেউতা আৰু মায়ে থাকে। আৰু এইজোপা হৈছে নেমু। এখন চাওকচোন পিছফালৰ, সেইফালেও দেউতাই কল লগাই থৈছে। এইবোৰ ৰঙালাও কৰি থৈছে, সেইফালে কল। এইজোপা বৰটেঙা, এইজোপা একদম একেবাৰে ভিতৰতো গুলপীয়া যে, সেই বৰটেঙাজোপা এজোপা। আৰু এইখিনি লিচু এজোপা আছে। একেবাৰে মনত পৰি যায় আগৰ দিনবোৰলৈ। বিয়াৰ পিছত মানে নিজৰ ঘৰখনলৈ আহিলে মানে আগৰ সেই দিনবোৰ সঁচাকৈ বহুত আমনি কৰে। ফ্ৰেণ্ডছ, আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ। বাহিৰৰ ভিউটো অকণমান আপোনালোকক দেখুৱালোঁ, কাৰণ মই নিজে এনজয় কৰিছিলোঁ আৰু ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এটা নতুন ভ্লগ লৈ আকৌ আহিম। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিব। যদি লাইক কৰিছে, মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আৰু কাষত যিটো ঘণ্টা বটন আছে তাকো ক্লিক কৰি দিব, যাতে ৰেগুলাৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।